ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিও অব্যাহত আছে বানৰ তাণ্ডৱ। বানপানীৰ বিভীষিকাই এতিয়া হাহাকাৰ সৃষ্টি কৰিছে বানাক্ৰান্ত ৰাইজৰ মাজত। বিপদসীমাৰ ৯০ চেণ্টিমিটাৰ ওপৰেদি বৈছে দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ ব্ৰহ্মপুত্ৰৰ পানী। জিলাখনৰ শ শ ঘৰবাৰী পানীত বুৰ যোৱাত আশ্ৰয় বিচাৰি আতংকিত হৈ পৰিছে বানাক্ৰান্ত। হাজিৰহাট, সুখচৰ, পুৰাণ গাঁও, বেৰাভাঙা, মান্দাপাৰা আদি অঞ্চলৰ বানপানীয়ে যাতায়াতৰ পথসমূহো ভাঙি পেলোৱাৰ ফলত অতিশয় বিপদসংকুল পৰিস্থিতিৰ মাজত থাকিব লগা হৈছে বানপীড়িত ৰাইজ। আনফালে বিপদজনক বাঢ়নি পানীত ডুব গ'ল ঢকুৱাখানা মহকুমাৰ ছয়গুৰি গোৱালপাৰা সংযোগী গড়কাপ্তানী পথৰ সাপতীয়া নৈৰ ওপৰত থকা দলং। ফলত অতিশয় বিপদজনকভাৱে যাতায়াত কৰিব লগা হৈছে ৩-৪খন গাঁৱৰ ৰাইজে। ধুবুৰী জিলাৰ গৌৰীপুৰৰ বেপাৰীপট্টি অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথৰ তলেৰে ফুটা হৈ বাগৰি আহিছে বাঢ়নি পানী। ফলত ৰাতি হঠাৎ আতংকিত হৈ ৰাজপথলৈ ওলাই আহিল গৌৰীপুৰবাসী ৰাইজ। ইতিমধ্যে ৰূপসী উন্নয়ন খণ্ডৰ প্ৰাক্তন সভাপতি শ্বাহজাহান হুছেইনৰ নেতৃত্বত এটি সজাতি দল তাত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বিভাগীয় কৰ্তৃপক্ষক বান ৰোধ কৰিবলৈ দাবী জনায়।